ইমান জাবৰ জোঁথৰ এইবোৰ দেওবাৰ দিনটোতহে অকণমান আজৰি পাওঁ এইখন চফা চাফ চিকুণ কৰিবলৈ মোৰ মিলাবলৈ সুবিধা নাই ইমান গোটেইখন জাবৰ জোঁথৰ আছে সেইটো ল'ৰা এটা আনি থৈ দিছোঁ কোনো কাম নাই মুঠতে কৈছোঁ ন ভাতকেইটা খাব লাগে সেইটোৱে আৰু ইমান এনেই থকা এইবোৰ বোলে অকণমান চাফ চিকুণ কৰোঁ সেইবোৰ নাই দেই এই বিদু এইফালে এফালে এফালে মানুহটো ওলাই আহোঁ কি কৰি থাকে এইবোৰ সৰুলাবোৰ আনিব নাপায় দেই সেইটো কাৰণে এইবোৰ দেখিছ না জাবৰ জোঁথৰ ইমান আছে চাফ চিকুণ কৰিব লাগে বুলি নাজানো নেকি হে মই অফিচলৈ যোৱাৰ পিছত আৰু ঘৰত এই ভিডিঅ' গেম খেলি টিভি চাই সময় পাৰ কৰোঁ ন হা যা পানী গিলাচ লৈ আন যা বটল এটাকে লৈ আনিবি যাওঁ বটল এটাকে আন সৰু ল'ৰা মানে কিনো কম তোক মই কি আনিবলৈ কৈছিলোঁ পানী বটল এইটো কি আনিলি তই পানী ভৰাই আনকে যা চালা হাৰামি পানী দে বাকী নে তই কিতাপ পত্ৰবোৰতো আৰু সেইবোৰতো নাচাওৱেই স্কুল গৈছ নাই নাযাওঁ মই অফিচ যোৱাৰ পিছত তই কি কৰ ঠিকনা নাই পানী অকণমান নে মই মূৰটো দি দিওঁ পিছলৈ এইফালৰ পৰা আহি দে না মোৰ মূৰটো কামোৰা লিখা লাগিছে কিবা কি কৰিলি সেইবোৰ কি ধেমালি কৰিব লাগিছ হা কাম বন নকৰা মানুহ নাই পটককৈ লাগি গ'ল বৰ দিগদাৰ ঐ বিদু বন ক'ত আছোন তই পটককৈ গৰৈ পানী গৰম কৰি থোৱা আছে অকণমান লৈ আনিছোঁ গোটেই হাতখন কি হ'ল চাই আহ ৰাম বৌ কথাটো কেলৈ কৈ আছ হেই তই লৈ আন না বৌ কিবা কামত বিজি আছে আকৌ গালি খুৱাব এতিয়া দেই অকল বৌ এইবোৰ কাম কৰিবলৈ আনিছোঁ নি বৌ এইবোৰ কাম কৰিলে মোক তেজ খাবও শুন তই হেৰি কৰ লৈ তোৰ নিজৰ কামটো কৰি মোক বচা এইটোৱে পোৱালীয়ে মোক মাইকী মানুহৰ পৰা গালিয়ে খুৱাবগৈ এইটো থৈহে ভাল হ'বগৈ নেকি আনিলি থ ভালকৈ এই হাতখনত অকণমান কুহুমীয়া পানী গামোচাখনে লগাই দে নাই গামোচাখনে এনেকৈ লৈ ইয়াত দিবি নাই ইয়াত তাৰপৰা এনেকৈ লগাই দিওঁ অকণমান বৰ ভাল পাম এইটো কি হ'ল যাওঁ ৰাম এইটো ৰাম